নমস্কাৰ, মই আনন্দ দাস। আপোনালোকে চাইছে আনন্দ ব্লগ ইউটিউব চেনেল। প্ৰত্যেক বছৰৰ দৰে এই বছৰো হ'বলৈ গৈ আছে কলিয়াবৰ শিলঘাটত অষ্টমী মেলা। অহা ইংৰাজী 26 তাৰিখৰ পৰা 30 তাৰিখলৈকে এই মেলা অনুষ্ঠিত হ'ব। তেনেহ'লে বলক আজি সেই জেগালৈ গৈ তাৰ প্ৰস্তুতি কেনেধৰণৰ চলি আছে চাই আহোঁগৈ। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এয়া যাবলৈ ওলাইছোঁ শিলঘাট মাথাউৰি দি, দুজন একদম প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে আহি পালোঁ শিলঘাট। আৰু 1 কিলোমিটাৰ আছে। এয়া লাহে লাহে পেণ্ডেলবোৰ বনাব লৈছে দোকানৰ। মানুহ লাগিয়ে আছে কাৰণ বেছি সময় নাই, মাত্ৰ 1 সপ্তাহ সময় আছে। ৰাস্তাও ইফালে ধুনীয়া, একদম ত্ৰিশূলধাৰী যোৱা। মেলাৰ প্ৰস্তুতি মানে পূৰা চলি আছে, পূৰা মানুহে বনাই আছে। এইবোৰ গাড়ী চাড়ী চব আহি পালে অতি সোনকালে সম্পূৰ্ণ হৈ উঠিব। আৰু 26 তাৰিখৰ পৰা আপোনালোক সকলো আহিব। মেলা অনুষ্ঠিত হ'ব 26 মাৰ্চ তাৰিখৰ পৰা আমাৰ এই কলিয়াবৰ শিলঘাটত অনুষ্ঠিত হ'ব অষ্টমী মেলা। সকলো ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ। আৰু মেলা বুলি ক'লে এইবোৰ খেলনা চকৰি তকৰি থাকিবই আৰু, নে কি কয় ৰাইজ? মেলালৈ আৰু 1 সপ্তাহ সময় বাকী আছে, হ'লেও লাহে লাহে চব বস্তু আহিবলৈ ধৰিছে। এইফালে খেলনাবোৰ আহি পালে আৰু অতি সোনকালে চব বস্তু আহি পাব যেন লাগিছে, কাৰণ মেলাত প্ৰস্তুতি তীব্ৰ গতিত চলি আছে।